হাই ফ্ৰেণ্ডছ, গুড আফটাৰনুন। আপোনালোকে বাৰু আজি চিনেমা চাবলৈ গৈছেনে? আমাৰ মৰমৰ শ্ৰদ্ধাৰ হিয়াৰ আমঠু জুবিনদাৰ ৰৈ ৰৈ বিনালে। মই কিন্তু যোৱা নাই, যাম আৰু লাহে লাহে। আৰু এতিয়া মই জাষ্ট গৈ আছোঁ, মানে হেৰিলৈ গৈ আছোঁ, আপোনাৰ পথাৰলৈ গৈ আছোঁ। পথাৰত মানে আমাৰ ঘৰৰ কাষতে মই প্ৰায় দেখুৱাই থাকোঁ। আৰু সেই ধান এতিয়াতো ধুনীয়া হৈছে, সকলোৱে গম পাইছে। ধানত খুব চৰাই পৰি থাকে, চ' সেইটো কাৰণে সেই চৰাই খেদিবলৈ আহিলোঁ। লগতে ধানো কেনেকুৱা হৈছে অকণমান দেখুৱাওঁ। এইখনেই হৈছে আমাৰ ধাননি পথাৰত। ইয়াত ধানত মানে ইমানেই চৰাই পৰি থাকে নহয়, আৰু কি জানো চৰাইবোৰ ইমান পৰি থাকে। এই ঘৰৰ কাষতে যে, সেইটো কাৰণে মানে কি কৰোঁ, এই আহি পেলাই মানে খেদোঁ আৰু। আপোনালোকৰ ফালে তেনেকুৱা ধানত বাৰু চৰাইবোৰ পৰেনে? যদি পৰে কমেণ্ট কৰি জনাব। আৰু বিশেষকৈ আমাৰ ইয়াত মানে কি ওলাইছে গম পাইছেনে? বাঘ ওলাইছে, ভয়ে লাগে, উপায় নাই আৰু। তথাপিতো ঘৰৰ কাষতে, সেইটো কাৰণে মানে আহিছোঁ চৰাইবোৰ খেদিবলৈ। চৰাইবোৰ খেদিবলৈ আহিছোঁ। যদি আপোনালোকৰ মোৰ এই ভিডিঅ'টো যদি ভাল লাগে, তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। আজিলৈ আহোঁ, বাই।